छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মানে আমাৰ গাঁৱতে যিহেতু আমাৰ সুবল ভাইহঁতৰ গাঁৱৰ ৰাস্তাটোত বেঙেনাবাৰীত আছোঁ বৰ্তমান। ইয়াতে মানে ইউটিউবাৰ আপোনালোকে জানে, দেখিলে গম পাব। এয়া গাড়ী লৈ আহিছে, গাড়ীখনৰ ওচৰতে আছিলোঁ আৰু এতিয়া বৰ্তমান আছোঁ আমি চাই আছোঁ মানে নাচাটো। এয়া নাচি আছে পূজা বা। रहा नहीं जाता तड़प ही ऐसी है ना। মানে নাজানে কৈ দিছোঁ, তেওঁলোকৰ দুটা চেনেল আছে, এটা পাপু MDR আৰু এটা পাপু এণ্ড পূজা ব্লগছ। চাব, কমেণ্ট ডেছক্ৰিপশ্যনত আছে। আৰু এতিয়া বৰ্তমান গৈ আছোঁ নাচা চাবলৈ। নাচি আছে পূজা বাই, ভাৰ্গৱ ভাই তাতে গৈ পাল লাগি আছে, সকলোৱে আছে আৰু চোৱা মানুহ বহুত হৈ গ'ল। কাৰণ এবাৰ আগতে আহিছিলে ন, সকলোৱে জানে। এতিয়া তাত যাওঁ বোলো। আইফোন দি পূৰা শ্বুট ওলাইছে, কেমেৰা অনা নাই। अरे कहना क्या चाहते हो? পুৰা মানুহ ভাৰ্গৱ ভাই এইটো কি নাচি আছে পূজা ভাই। আৰু তো মানে আজি ছেকেণ্ড টাইম ইয়াত আহা, আৰু আগতে এবাৰ আহিলেই। আগতে এইখিনি জেগাতে কৰিছিলে, হাল মাৰি থৈ দিয়া জেগাখিনিত। এতিয়া এইফালে কৰিছে মানে আগৰবাৰ আহোকে মই আহিবই নোৱাৰিলোঁ, সিহঁতে আহিছিলে। মানে কি ক'ম আৰু, মই মানে ঘৰত ভিডিঅ' এডিট দি আছিলোঁ, তাৰপিছতে পাপাই ফোন মাৰিছে কি এই এতিয়াতোহে, আগৰ কাহিনীটো বেলেগ ন। মই এতিয়াটোৱে প্ৰেজেণ্ট আহি আছে অতি শীঘ্ৰে, আৰু আপোনালোকে চাব। তোমালোকৰ গাঁৱলৈ আহিছোঁ, আকৌ আহিম। পইচা ন, ভাল ভাল প্লেচ এটা আছে, একেলগে ন, ভাল লাগিছে। মই ফটো দেখা নাই, ভালে লাগিছে। আৰু খবৰ কেনেকুৱা হ'ব দা? অলপ কথা বতৰা পাতিলোঁ আমি যোনটো এই আগৰ ভিডিঅ'টোত, সেইটো ভিডিঅ'টোত মানে জেগাটোত লোকেশ্যনটোত মাতিছোঁ, আহিম বুলি কৈছে। আৰু কি হয় এতিয়া আৰু এতিয়া এইফালে পূজা বাক দুটামান ৰিলচ বনাই দিছে, এইফালে ৰখি আছোঁ। মানুহ আহি আছে, আমি ভৱনক লৈ যাম চাগে। তো এতিয়া বৌ এজনীয়ে মানে ধুনীয়াকৈ গামোচা লৈ আনিছে, গামোচা পিন্ধাব এতিয়া বাক। আমিতো আনাই নাই বাৰু। এতিয়া আমি কি কৰিম আৰু, এতিয়া বৌয়ে দিব। বৌয়ে আহিছে বহুত দূৰৰ পৰা, এই পিন্ধাই দিলে। হাত তালি মাৰো, ইমান মানুহ আছে, হাত তালি মাৰ। এতিয়া আমাৰ মাজত আহি গ'ল হিমাংশু লোকেল। সেয়াকে মই প্ৰেংক কৰিছিলোঁ। চালা ঐ কি হ'ল, এইটো প্ৰেংক কৰা মানুহটো। ইয় মোবাইল, মোৰ মোবাইল, মুখখন কোনে দেখাব পাৰে, সেইটোৱে কথা। প্ৰেংক কৰি দিছিলোঁ গাইজ, এইটোৱে নিউজ পেপাৰ। এই আৰু প্ৰেংক কৰিব লাগিব নেকি? বেলেগ বেলেগ নম্বৰ দি কৰিম এবাৰ। কেমেৰামেন যাব লগা হ'লে কল কৰিবা, কল কৰিবা। বাই বাই। এইফালে ওলাই যাব পাৰিবা যদি এবাৰ গাঁওখন চাই যাবা এনেকৈ ডাইৰেক্ট ৰোড। এইফালে এনেও ৰাস্তা বেয়া, সিফালে যোৱা। বাই 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 বাই। চৰি কি কয়, বাই বাই। তুমি ৰুলা নে নাই? আমি ৰাস্তাত ৰুই দিলো। নেদেখুৱা আমি নেদেখুৱা তো এই জেগাটোত পাপু বা পাপু দাদা আৰু পূজা বাই আগতেও আহিছে। মই মানে যোৱাবাৰ আহিব নোৱাৰিলোঁ, এবাৰ আহিছোঁ। ভাল লাগিছে লগ পাই, আমাৰ মানুহজন বহুত ভাল, লগ পাই ভাল লাগিলে। আৰু তেওঁলোকে এতিয়া গ'লগৈ। পিছে এতিয়া একেবাৰে টেষ্ট ৰাইড খুজি আছোঁ দে না, অকণমান শ্বৰ্ট ৰেঞ্জ দে, চালাম দে, এই ভিডিঅ' কৰ। তো এবাৰ টেষ্ট ৰাইড লওঁ। এয়া মানে ই মানে NS এটা লৈ আনিছিলে বাইকখন, তো এবাৰ টেষ্ট ৰাইড কৰি চাওঁ। অলপ টেষ্ট ৰাইড ল'লোঁ। টেষ্ট ৰাইড মানে ভালদৰে লৈছোঁ আৰু আৰু এদিন নিদোঙে আৰু ক'ব চাগে কৃষ্ণ কৈ দে, কৃষ্ণ নিদো আৰু এবাৰ ল'লোঁ, ভাল লাগিল চলাই কিনে। এনেও বাইকখন মানে কিবা এটা খেৰ খেৰ খেৰকৈ মাত এটা ওলাইছে, কি জানো এইটো মাতটো। অলপ পুৰণা হৈছে ন। কিমান বছৰ হ'ল বাইকখনৰ?
কি 3 ইয়াৰ্ছ হৈ গ'ল সেইটো কাৰণে এই দুটা কৰি দিলে এইটো হয় 3 ইয়াৰ্ছ হৈছে তো লগ পাম এটা নতুন ভিডিঅ'ত নতুন এখনত টিল দেন টাটা বাই বাই কি কওঁ বাই বাই কৈ দে এবাৰ বাই 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 বাই